নমস্কাৰ বন্ধুসকল, আপোনালোকক স্বাগতম জনাইছোঁ আজিৰ একেবাৰে ইউনিক আৰু আমেজিং জিকে কুইজলৈ। চাওঁ আহক। প্ৰশ্ন নম্বৰ 1। কোনটো প্ৰাণীৰ হৃদয় তাৰ মূৰৰ ওচৰত থাকে? আপোনাৰ অপশ্যন হৈছে ক কেঁকোৰা, খ চিঙুৰা, গ অক্টোপাছ, ঘ কচ্ছপ। আৰু সঠিক উত্তৰ হৈছে খ চিঙুৰা। প্ৰশ্ন নম্বৰ 2। কোনটো প্ৰাণীৰ ৰক্তৰ ৰং নীলা? ক অক্টোপাছ, খ সাপ, গ কুমিৰ, ঘ তিমি। সঠিক উত্তৰ হৈছে ক অক্টোপাছ। প্ৰশ্ন নম্বৰ 3। কোনখন দেশত কলা গোলাপৰ বাবে বিশেষভাৱে বিখ্যাত? ক জাপান, খ তুৰস্ক, গ ভাৰত, ঘ ইজিপ্ত। আপোনাৰ উত্তৰ মনত ৰাখক। সঠিক উত্তৰ হৈছে খ তুৰস্ক। প্ৰশ্ন নম্বৰ 4। কোনটো চৰাই পিছফাললৈ উৰিব পাৰে? ক কপৌ, খ হামিংবাৰ্ড, গ ঈগল, ঘ ফেঁচা। সঠিক উত্তৰ হৈছে খ হামিংবাৰ্ড। প্ৰশ্ন নম্বৰ 5। পৃথিৱীৰ কোনটো প্ৰাণীৰ 3টা হৃদয় থাকে? ক কেঁকুৰা, খ অক্টোপাছ, গ জেলিফিছ, ঘ ষ্টাৰফিছ। শুদ্ধ উত্তৰ হৈছে খ অক্টোপাছ। ভিডিঅ'টো যদি ভাল লাগিছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। প্ৰশ্ন নম্বৰ 6। কোনটো প্ৰাণীৰ আঙুলিৰ ছাপ মানুহৰ দৰে দেখা যায়? ক কোৱালা, খ বান্দৰ, গ কেংগাৰু, ঘ পাণ্ডা। শুদ্ধ উত্তৰ হৈছে ক কোৱালা। প্ৰশ্ন নম্বৰ 7। কোনটো প্ৰাণীয়ে নিজৰ শৰীৰৰ হেৰুৱা অংশ পুনৰ গজাব পাৰে? ক ঘোঁৰা, খ এক্সলটল, গ হাতী, ঘ জিৰাফ। শুদ্ধ উত্তৰ হৈছে খ এক্সলটল। প্ৰশ্ন নম্বৰ 8। কোনটো প্ৰাণীৰ জিভা তাৰ শৰীৰতকৈ দীঘল হ'ব পাৰে? ক গিৰগিটি, খ হাতী, গ কুকুৰ, ঘ ঘোঁৰা। শুদ্ধ উত্তৰ হৈছে ক গিৰগিটি। প্ৰশ্ন নম্বৰ 9। কোনটো প্ৰাণীৰ দাঁত গোটেই জীৱন বাঢ়ি থাকে? ক শহাপহু, খ কুকুৰ, গ মেকুৰী, ঘ সিংহ। শুদ্ধ উত্তৰ হৈছে ক শহাপহু। প্ৰশ্ন নম্বৰ 10। কোনটো প্ৰাণীয়ে বহু সময়লৈ পানী নোখোৱাকৈ জীয়াই থাকিব পাৰে? ক কেংগাৰু ৰেট, খ গৰু, গ ঘোঁৰা, ঘ হৰিণ। শুদ্ধ উত্তৰ হৈছে ক কেংগাৰু ৰেট। প্ৰশ্ন নম্বৰ 11। কোনটো প্ৰাণীৰ কাণ তাৰ ভৰিৰে শুনে? ক সাপ, খ ফৰিং, গ বেং, ঘ কেঁকোৰা। শুদ্ধ উত্তৰ হৈছে খ ফৰিং। প্ৰশ্ন নম্বৰ 12। কোনটো প্ৰাণী জন্মৰ সময়ত অতি সৰু হয় কিন্তু ডাঙৰ হোৱাৰ পাছত বহুত ডাঙৰ হয়? ক নীলাতিমি, খ মেকুৰী, গ কুকুৰ, ঘ ছাগলী। শুদ্ধ উত্তৰ হৈছে ক নীলাতিমি। প্ৰশ্ন নম্বৰ 13। কোনটো ফল পানীত সাধাৰণতে অপঙে? ক আপেল, খ কল, গ আম, ঘ নাৰিকল। শুদ্ধ উত্তৰ হৈছে ক আপেল। প্ৰশ্ন নম্বৰ 14। কোনটো প্ৰাণীয়ে নিজৰ জিভাৰেই চকু পৰিষ্কাৰ কৰিব পাৰে? ক জিৰাফ, খ হাতী, গ সিংহ, ঘ ঘোঁৰা। শুদ্ধ উত্তৰ হৈছে ক জিৰাফ। প্ৰশ্ন নম্বৰ 15। কোনটো প্ৰাণী পৃথিৱীৰ আটাইতকৈ ডাঙৰ স্থলজ প্ৰাণী? ক জিৰাফ, খ হাতী, গ গড়, ঘ জলহস্তী। শুদ্ধ উত্তৰ হৈছে খ হাতী। আজিৰ 15টা প্ৰশ্নৰ ভিতৰত আপোনাৰ কিমানটা উত্তৰ সঠিক হ'ল? আপোনাৰ স্ক'ৰ কমেণ্টত জনাবলৈ নাপাহৰিব। এনেধৰণৰ ইউনিক জিকে কুইজ ভাল লাগিলে ভিডিঅ'টো লাইক কৰক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।